আহিছোঁ আমি বেজপথাৰ বেজদৌল। ভাবিলোঁ মইনো অকলে বেজদৌলটো কিয় উপভোগ কৰোঁ, সকলোকে দেখুৱাওঁ। সেয়ে মই ভিডিঅ'টো বনাই পেলাইছোঁ। এয়া চাওক বেজদৌল। এই বেজদৌলৰ কাষে কাষে এইবোৰ গছ, দেৱাল আছে। গছবোৰ বহুত সুন্দৰকৈ বাঢ়ি আহিছে। তাৰ পাছত এইফালে বেজদৌলটোৰ কাষত আছে এটা ডাঙৰ পুখুৰী। আৰু এইবোৰ দেখিছে নহয়, বৰ সুন্দৰ ঠাই। খন্তেক অপেক্ষা কৰি ভিডিঅ'টো যদি শেষলৈকে চাই আপোনালোকে পুখুৰীটো উপভোগ কৰিব পাব। ৰ'ব, আপোনালোকে সকলোৱে চাগৈ জানে বেজদৌলৰ বিষয়ে, সকলোৱে চাগৈ পঢ়িছে। ময়ো পঢ়িছোঁ কিতাপত বেজদৌলৰ বিষয়ে। আজি চাবলৈ আহিলোঁ। বেজদৌলটো পিছে আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰত নহয়, কিন্তু চাবলৈ আহিবহে পৰা নাছিলোঁ। আজি সময় পালোঁ, চাম আমি ভালদৰে। এয়া চাওক, দৌলটোৰ ভিতৰত পূজা অৰ্চনাও হয়, ধূপ চাকিও জ্বলায়। যিজনে চাফ চিকুণ কৰে তেওঁৱে চাগৈ দৌলটোৰ ভিতৰত জ্বলায়। সকলোৱেতো জ্বলাব নোৱাৰে মোৰ মতে। আৰু বছৰেকৰ মূৰত মই শুনিছোঁ ইয়াত পূজা অৰ্চনাও হয়, কিন্তু আহি পোৱা নাই মই। এয়া হৈছে দৌলটোৰ দেৱালবোৰ। ক্ষয় গৈছে অলপ অলপ, যিহেতু বহু পুৰণি দৌল এইটো। আমাৰ অসম বুৰঞ্জীত এই দৌলৰ বিষয়ে লিপিবদ্ধ হৈ আছে। আপোনালোকে সকলোৱে চাগৈ পঢ়িবলৈ পাইছে। এতিয়া আমাৰ দৌলটো বহু পুৰণি হৈ আহিছে, যিহেতু সেই দেৱালবোৰ অলপ অলপ ক্ষয় গৈছে। এতিয়া আমি দৌলটোৰ কাষত ফটোশ্বুট কৰিম। মই আৰু মোৰ লগৰ ভণ্টি দুজনী আহিছে। গোটেইকেইজনী আমি এতিয়া ফটোশ্বুট কৰিম, কিন্তু তাৰ আগতে মই ভিডিঅ'টো সম্পূৰ্ণ কৰি লওঁ। এয়া চাওক, দৌলটোৰ কাষে কাষে গৰু চৰিছে, যিহেতু ইয়াত ঘাঁহ আছে, গৰু বান্ধি থৈছে। এফালে এইটো দৌলটোৱে বাৰু। আৰু ৰ'ব, আগলৈ চাই থাকক বাৰু, দেখিবলৈ পাব পুখুৰীটো। এইফালে দৌলটোৰ থকা আমাৰ এইখন ফিল্ডখন, এইবোৰ পূজা অৰ্চনা কৰা এইবোৰ কৰি আছে। এইকেইজোপা গছ, এইটো পুখুৰীটো দেখিলেনে? পুখুৰীটো কিন্তু ডাঙৰেই, যথেষ্ট ডাঙৰ পুখুৰী। এয়া চাওক। ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। আপোনালোকে লাইক কমেণ্ট নিশ্চয় কৰিব। ভিডিঅ'টো কেনেকুৱা লাগিলে, দৌলটো আপোনালোকৰ চাবলৈ ইচ্ছা আছে নেকি, নিশ্চয় জনাব। আৰু কোনোবাই যদি চিনি নাপায় দৌলটো ক'ত আছে, কোনফালে আহিব লাগে, কমেণ্ট কৰিব, মই নিশ্চয় কৈ দিম। থেংক ইউ।